আসসালামু আলাইকুম। বলা আমি এটা মানুহ আছে ইয়াত অসহায় মানুহ আছে হয় বলা আমি চাওঁ মানুহটো বলক চাওঁ তাত কিবা এটা যি হয় কিবা এটা আমি যদি সহায় কৰিব পাৰো চাওঁ মানুহটো বহুত অসহায় হয় আমি ওচৰত গৈ আছো চাওঁ কেনেকুৱা অসহায় মানুহটোক আমি সহায় কৰিব পাৰো নেকি। আৰু যি আছে মানুহে আসসালামু আলাইকুম। আপুনি কেনেকুৱা ভালনে? ভালে আছে। আপোনাৰ ঘৰ ক'ত? ঘৰ ক'ত আপোনাৰ? ইয়াতে উঠক ইয়াত বহক ইয়াত বহক। ভাত খাইছে? ভাত খালে? অ আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত কোন কোন আছে? চানমাৰি। অ আচ্ছা 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 আমি অথয় বুলি গম পাইছো ইয়াতে বহি কিবা চান্দা কালেকশ্যন কৰি আছে সেই বুলি আমি আহিলো আমি স্ক্ৰিপ্ট এটা লৈ আছো আৰু আপোনালোকে চিনি পায় নেকি? তেতিয়া আহক অলপ কথা পাতো আমি আহক। আসসালামু আলাইকুম। আপোনাৰ ঘৰ ক'ত আছে? আমি গম পাইছো যে অসহায় লোক মানে আমি কিবা এটা সহায় কৰিবলৈ আহিলো এতিয়া আমি ব্যক্তিৰ লগত কথা পাতি আছো চাওঁ। চাচা ভাত খালে আপুনি? ভাত খালে? আৰু চাওক গাইজ আপোনালোকে চাব যে মানুহটো কিমান অসহায় মানে ইয়াতে কিবা চান্দা কালেকশ্যন কৰি আছে আমি নিজেও চালো চাই মেলি বহুত বেয়া লাগিছে আৰু মানুহজন মানে কথা চথা পাতিব নোৱাৰে মুখেৰে ইমান কথা নোলায় আৰু গতিকে আমি যিমান পাৰো মানে ইমানে সহায় কৰিবলৈ মানে চাওঁ কিমান সহায় কৰিব পাৰো আৰু আপোনালোকেও যিমান পাৰে সহায় কৰিব মানুহটোক আৰু আগলৈ মানে মানুহটোক যে তেনেকুৱা ব্যক্তি পালে মানে যিকোনো মানুহ যাতে সহায় কৰে আমিও আশা কৰো যে মানুহটোক সহায় কৰিব লাগে আৰু গতিকে কথা হৈছে চাচা কিমান উঠালে চাচা কথা পাতিব নোৱাৰে বহুত দিনৰ পৰা এনেকে আছে। কিমান দিনৰ পৰা আছে আপুনি ইয়াত চাচা? কিমান দিনৰ পৰা ইয়াত চান্দা কালেকশ্যন কৰি আছে? পইচা কিমান উঠালে? আজি কিমান উঠাইছে পইচা? উঠালে এইকেইটাই চাও কিমান উঠাইছে আপুনি? অ ইমানে চাচা চাক আজি পইচা ইমানে কালেকশ্যন কৰিছে গোটেই দিনটো ইয়াতে বহিছে 50 টকা কালেকশ্যন হৈছে ইমানটোৱে কালেকশ্যন কৰিছে আপুনি আৰু আমাৰ কাৰণে দোৱা কৰিব আৰু সবক কৈ দিব যে মানুহে চাই আপোনাৰ ভিডিঅ'টো চাই আমি ভিডিঅ'টো অনলাইনত দিম মানুহে যাতে আপোনাক ভিডিঅ'টো চাই মিলি যাতে শ্বেয়াৰ কমেণ্ট কৰে আৰু এনেকা অসহায় মানুহ পালে যে মানুহে সহায় কৰে মানুহক তে আমিও নিজক কিবা এটা সহায় কৰিম আপোনাক চাও আৰু গতিকে মানুহে আপোনাক যাতে সহায় কৰে এনেকা মানুহ পালে যাতে সহায় কৰে আমি এজন মানুহক সহায় অলপ কৰিম যিমান পাৰো মানে কৰি দিম তে আৰু সবেই ভিডিঅ'টো চাব আৰু এনেকুৱা মানুহ পালে সবেই মানে আপোনালোকে সহায় কৰিব আৰু আপুনি আজি ইয়াত বহিব নালাগে আপুনি ইয়াত বহিব নালাগে আজি আপুনি ঘৰত যাওকগে ঘৰত যাওকগে ইয়াত কিমান আছে মই দেখাই দিছো আহি যাওক ইমানটো পইচা মই দিলো আপোনাক আৰু আপুনি আজি ইয়াত বহিব নালাগে চিধা ঘৰত যাবগে হা আৰু পৰৱৰ্তী দিনত মই আহিম আকৌ আহিম আপোনালোকক গাইজ দেখাম মই এইজন বহুত দিনৰ পৰা ইয়াতে বহি আছে কথা চথা দিব নোৱাৰে মাত বোল দিব নোৱাৰে আৰু সবেই দোৱা কৰিব এইজনৰ কাৰণে যাতে মানুহটোক মানে অসহায় মানুহ ধন্যবাদ আল্লাহ হাফিজ এনেকুৱা মানুহ পালে সবেই সহায় কৰিব।